কিমান কেটাগৰী সেক্সুৱেল আছে আৰু লেছবিয়ান, গে, বাইসেক্সুৱেল, ট্ৰান্সজেন্ডাৰ এইবোৰ কোন কেটাগৰীত পৰে, ঠিক আছে, এইবোৰ মই আজিৰ ভিডিঅ'ত আলোচনা কৰিম। তো সম্পূৰ্ণকৈ ভিডিঅ'খন চাই থাকক। ওকে, তো জেন্ডাৰ দুটো আছে, মেল আৰু ফিমেল নেচাৰেলি। তো মেলে ফিমেলৰ প্ৰতি আকৰ্ষিত হয় আৰু ফিমেলে মেলৰ প্ৰতি আকৰ্ষিত হয়, এইটো নেচাৰেল। আৰু দুজনৰ মাজত শাৰীৰিক সম্বন্ধ যদি হয় তেতিয়াহে শিশু জন্ম ল'ব, এইটো আৰু নেচাৰেল। তো এইটো এটা নাম দি আছে হাইড্ৰোসেক্সুৱেল। ওকে, সেক্সৰ দুটা ক্যাটাগরি আছে, একটা হাইড্রোসেক্সুয়াল, একটা হোমোসেক্সুয়াল। হাইড্রোসেক্সুয়াল হচ্ছে বিষম লিঙ্গী, ওকে, আৰু হোমোসেক্সুয়াল হচ্ছে সমলিঙ্গী। ওকে, তো হাইড্রোসেক্সুয়াল আপুনি বুঝি গেলে মই ক'লো যে হাইড্রোসেক্সুয়াল কি। ওকে, তো হোমোসেক্সুয়ালের ক্ষেত্ৰত বহুত কয়টা ক্যাটাগরি থাকে, লেসবিয়ান, গে, বাইসেক্সুয়াল, ট্রান্সজেন্ডার, ইন্টারসেক্স। তো মই আপোনালোকক প্ৰথমে লেসবিয়ানৰ কথা কৈছো যে লেসবিয়ান যেটো হয় এটা ছোৱালীৰ ক্ষেত্ৰত হয়। মানে লেসবিয়ান এনেকুৱা এটা মানে ফিলিংস, এটা মেন্টালি চেঞ্জিং থাকে। ওকে, সেক্সুয়ালি ডিজায়াৰ বুলি থাকে। ওকে, তো যেটো ফিমেলৰ ক্ষেত্ৰত হয় এটা ফিমেলৰ ক্ষেত্ৰত হয়, অৰ্থাৎ ছোৱালীৰ ক্ষেত্ৰত হয়। ছোৱালীক দেখি আকৰ্ষিত, যে এটা ধুনীয়া ল'ৰা আছে, ঠিক আছে, তেতিয়াও যদি ছোৱালীজন কি হ'ব, ধুনীয়া ল'ৰাজনৰ প্ৰতি আকৰ্ষিত নহ'ব, কাৰণ তাই লেসবিয়ান, তার মেন্টালি চেঞ্জিং আছে নেচাৰেলি। কিন্তু তার শরীর যেটো আছে, শরীরের গঠন ঠিক একেই থাকিব। যদি নেচাৰেলি ল'ৰাৰ লগত যদি শাৰীৰিক সম্বন্ধ বনায় তেতিয়াও কি হ'ব, শিশু জন্ম ল'ব, কিন্তু তাৰ ভিতৰত মেন্টালি চেঞ্জিং যেনেকুৱা ফিলিংস আহে, ওকে, শাৰীৰিক সম্বন্ধ বনাওঁতে তেনেকুৱা ফিলিংস নাহিব। আৰু বিয়াৰ পিছত কি হ'ব, সংসাৰ ভাঙি যাব, হয় না নহয়? তো এনেকুৱা ঘটনা বাহিৰৰ দেশত মানে এনেকুৱা আইন আছে যে কোনো যদি লেসবিয়ান ছোৱালী আছে, লেসবিয়ানৰ লগত মানে বিয়া হ'ব পাৰিব। কিন্তু আমাৰ ভাৰতত এনেকুৱা আইন নাই। পিছত হ'ব পাৰে, মানে আগত হ'ব পাৰে, ফিউচাৰত গৈ। তো তাৰপিছত আছিল গে। এইটো হৈছে একদম লেসবিয়ানৰ বিপৰীত। এইটো হৈছে ল'ৰাৰ ক্ষেত্ৰত হয়, মানে ল'ৰাৰ প্ৰতি আকৰ্ষিত হয়, ছোৱালীৰ প্ৰতি নহয়। গম পাইছে? ল'ৰাৰ প্ৰতি আকৰ্ষিত হয়, মানে এইটো এটা মেন্টালি চেঞ্জিং হয়। আৰু এইটোৱে কিছুমান পৰিস্থিতিৰ ক্ষেত্ৰতো মেন্টালি চেঞ্জিং আহিব পাৰে, বা কিছুমান জেনেটিক প্ৰব্লেম হ'ব পাৰে, বা এনেকুৱা হ'ব পাৰে যে ধৰ কোনোবা ধৰ নিজৰ মানে ফিলিংস হ'ব পাৰে। ওকে, কিবা এটা বস্তু দেখি ফিলিংস আহিছে, এনেকুৱাই হৈ গৈছে মানসিকতা, এনেকুৱা হ'ব পাৰে। তো গেটো এনেকুৱা হয় যে ল'ৰাৰ প্ৰতি আকৰ্ষিত হয়, তেতিয়াতো বাচ্চাটো হ'বই নোৱাৰে, শিশুটো জন্ম ল'বই নোৱাৰে, জাষ্ট এটা ফিলিংসে হয়, এটা মানসিকতা বা মানসিক অসন্তুলিত। ওকে, তো বাইসেক্সুয়ালিটি, এর কথা হয় বাইসেক্সুয়াল কি হয়, যদি ফিমেলৰ ক্ষেত্ৰত বাইসেক্সুয়াল থাকে তাহলে কি ফিমেলটো ল'ৰাৰ প্ৰতি আকৰ্ষিত হ'ব আৰু ছোৱালীৰ প্ৰতি আকৰ্ষিত হ'ব। গম পাইছে? ছোৱালীৰ প্ৰতি আকৰ্ষিত হ'ব, ল'ৰাৰ প্ৰতি আকৰ্ষিত হ'ব যদি বাইসেক্সুয়াল এটা ফিমেল থাকে। ওকে, যদি মেল ফিমেলৰ লগত সম্বন্ধ গঠন কৰে বা সম্বন্ধ বনায় তেতিয়াহ'লে শিশু জন্ম ল'বই। কিন্তু যদি ল'ৰাৰ ক্ষেত্ৰত, যদি ছোৱালীৰ ক্ষেত্ৰত কি কৰে, শাৰীৰিক সম্বন্ধ বনায়, তেতিয়াতো নহ'ব, জাষ্ট খালি ফিলিংস আহিব। ওকে, এইটো মানে ক'বলৈ গ'লে মেন্টালি চেঞ্জিং ইমান নহয়। ওকে, তো যদি ল'ৰাৰ ক্ষেত্ৰত কি আহে, বাইসেক্সুৱেল আহে, ঠিক আছে। ইয়াত কি হয়, ল'ৰাজনে মানে ছোৱালীৰ লগতো শাৰীৰিক সম্বন্ধ বনাব পাৰিব আৰু ল'ৰাৰ লগতো শাৰীৰিক সম্বন্ধ বনাব পাৰিব, কাৰণ তাৰ এনেকুৱাই ফিলিংস। ওকে, তো যদি ল'ৰাৰ লগত শাৰীৰিক সম্বন্ধ বনায় তেতিয়াতো ল'ৰাটো নহ'বই, কিন্তু যদি ছোৱালীৰ লগত বনায় তেতিয়াহে কি হ'ব, শিশু জন্ম ল'ব। ওকে, তাৰপিছত আহে ট্ৰান্সজেন্ডাৰ, যিটো হিজৰা বুলি কোৱা হয়। আচলতে হিজৰাবিলাক ক'ত দেখা যায়, বাছ ট্ৰেইনত এইবোৰতে দেখা যায় নহয়। তো হিজৰাবোৰ কি কৰি থাকে, যে সৰুতে জন্ম হৈ যেতিয়া ঘৰৰ পৰা উলিয়াই দিয়ে, তাৰপিছত বা ভাল এনেকুৱা এডুকেশ্যনো নাই আমাৰ চৰকাৰৰ ওচৰত যে হিজৰাৰ কাৰণে কি হয়, পইচা খোজে মানুহৰ পৰা, পইচা নিদিয়ে কি মাৰে। মই আকৌ ঠিকেই কৰে এইবোৰ, হয় নহয়? তো ট্ৰান্সজেন্ডাৰ হৈছে তাৰ শাৰীৰিক গঠন কি হয়, নেচাৰেল, মানে আচলতে নৰ্মাল নাথাকে, অলপ নৰ্মাল মানুহৰ নিচিনা থাকে, অলপ বেলেগ থাকে ক'বলৈ হ'লে, হয় নহয়? তো ইয়াৰ খালি মাত্ৰ মূত্ৰনলীহে থাকে। ওকে, কোনো ধৰণৰ সেক্স বা এনেকুৱা কৰিব নোৱাৰে, ঠিক আছে। তো তাৰপিছত আছে ইণ্টাৰসেক্সটো বহুত ডিফাৰেণ্ট হয়, কাৰণ তাৰ লগত মূত্ৰনলী থাকে,
জনিও থাকে লিংগও থাকে ওকে মানে ল'ৰা মেল আৰু ফিমেল একে তাতে থাকে এটা ইণ্টাৰচেক্সৰ ক্ষেত্ৰত তো মানে লেছবিয়ান গে বাইসেক্সুৱেল তাৰপিছত ইণ্টাৰচেক্স ট্ৰান্সজেণ্ডাৰ এইবোৰক এটা বেলেগ কেটাগৰীৰ নাম দিয়া হৈছে সংকেতত আছে LGBTI লেছবিয়ান তে লেছবিয়ান জিতে গে বিতে বাইসেক্সুৱেল টিতে ট্ৰান্সজেণ্ডাৰ আৰু আইতে হৈছে ইণ্টাৰচেক্স ওকে তো ইয়াক এটা নাম দিয়া হৈছে গ্ৰুপটোক QR বুলি নাম দিয়া আছে ওকে তো আপোনালোকৰ ওচৰত মোৰ এটাই ৰিকুৱেষ্ট যে আপোনালোকে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰক লাইক কৰক শ্বেয়াৰ কৰক আৰু নতুন ভিডিঅ' পাবলৈ চায়েন্সৰ লগত জড়িত ওকে